সাইকেল কেমনে চলাই আনছো বন্ধুসকল নমস্কাৰ আমি আজি 15 আগষ্টৰ দিনা পাৰ্টি এটা খাব আহিছোঁ আৰু আমি বৰ্তমান কাছজুলি পাহাৰত আছোঁ আৰু আমাৰ লগত আহিছে এয়া ভুৱন আহিছে টুটন আহিছে আৰু আমাৰ কাৰ্তিক দা আহিছে এয়া চাব পাৰে আমি আজি ইয়াত পাৰ্টি এটা এৰেঞ্জ কৰিছোঁ আৰু পাৰ্টি এতিয়া আৰম্ভ কৰা যাব তাৰ পাছত এইবিলাক আমাৰ হাথিয়াৰবিলাক দেখা পাইছে আপোনালোকে বটুৱা সব বস্তু আনা আছে ইয়াত আমাৰ আৰু ইয়াতে খৰি ব্যৱস্থা আছে খৰি এয়া পাই লৈছে ভিডিঅ'টোত আপোনালোকক দেখাম আমি কি কি বনাম কেনেকৈ খাম এইটো ব্ৰইলাৰটো লৈ আছোঁ এইটো এতিয়া মই ইয়াত বনাম কাটি মেলি বনাম তো জুচ লৈ আহিছোঁ আমি কেইটামান বেছি নাখাওঁ আমি কমকৈ খাম কাৰ্তিক দা কি ক'ব পাৰ্টিটো যে মেনেজ কৰা হ'ল কেনেকুৱা লাগিছে ভালে লাগিছে বাৰু তাৰপৰা আমাৰ মানুহ আমি 4জন আছোঁ বৰ্তমান আৰু কোন কোন আহিব 2জন আহিব ন তো এইটো ভিডিঅ' মই ইউটিউবৰ কাৰণে বনাইছোঁ আপোনালোকৰ কাৰণে আজি আপলোড কৰিম চাব আপোনালোকে ভাল পাব জুই জ্বলি গ'ল আৰু এফালে আমাৰ এজনে গৈ এয়া জুইৰ ওপৰত পানী দিব ব্ৰইলাৰটো আমাৰ গৰম পানীত মানে চাল হেৰি কৰিবলৈ এয়া পানী আনি আছে তাৰপাছত বন্ধুসকল আমি এতিয়া এইটো কাঠৰ ঘৰটো ইয়াত ধুই মেলি থৈ দিছোঁ ইয়াত কাটিম অকণমান টাইম পাছত ব্ৰইলাৰটো গৰম পানীটো হৈ লওক আৰু এয়া চাব পাৰে পাহাৰৰ দৃশ্য কাছজুলি পাহাৰ আহিছোঁ আজি 15 আগষ্ট এটা খানা এটা আমি প্লেনিং কৰি বনালোঁ আহিলোঁ আৰু এয়া কাছজুলি পাহাৰৰ পৰিৱেশ আৰু চাব পাৰে এইফালেও গাড়ী চাড়ী ৰখাই খাই আছে খানা আৰু আমি ইয়াত এইটো জেগা ধুনীয়া জেগা এটা গছৰ তলত চাহ জেগা ইয়াতে আমি খানা খাম বুলি জেগাটো চিলেক্ট কৰিলোঁ তো এতিয়া আমি খানা এতিয়া বনাম অকণমান পাছত আপোনালোকে ভিডিঅ'টো চাই থাকক আহিছে এয়া আমি এতিয়া বন্ধুসকল ব্ৰইলাৰটো গৰম পানীত তিয়াই লৈ চাফা কৰি আছোঁ অলপো দিয়া নাই পানী এয়া চাব পাৰে আমাৰ পানী নিদিয়াকৈ ইমানখিনি পানী ওলাইছে বনি আছে ব্ৰইলাৰত পূৰা তেল আছিলে আৰু আমাৰ বনাইছে এইজনে এয়া আৰু এয়া কাৰ্তিক দা দাদাই বনাইছে খাই কেনেকুৱা লাগে আমি ক'ম বাৰু এতিয়া আমি বহি লৈছোঁ আৰু খাম আৰু অলপ দেৰিকৈ ভাত চাত বনি আছে তাৰ আগত আমি অকণমান ঠাণ্ডা খাই লৈছোঁ তো ঠিক আছে